সেই দোস্ত মই বৰ্তমান আছোঁহি তিয়কৰ অমৰ মোবাইল ষ্ট'ৰ মানে হাজৰিকা মোবাইল ষ্ট'ৰৰ সন্মুখত আৰু এইখন হৈছে ইলান্ট্ৰা যিহেতু মুখৰ আগত সন্মুখতে উলিয়াই থোৱা আছে আৰু আজিৰ দিনটোত বৃহস্পতিবাৰ হয় তিয়ক বন্ধ থাকে হ'লেও কাইলৈ যিহেতু হলি হয় আৰু সেইটো কাৰণে অলপ খোলা দিছে আৰু দেখিছে বাৰু ইমান বৰষুণ দিছে যিহেতু আৰু বৃহস্পতিবাৰ দিন বুলি বাকী অইন একো নাই আজি মাত্ৰ স্কুটি এখন আনিবলৈ যাব এক্টিভা 125 চ' মই এতিয়া গৈ আছোঁ যোৰহাট আৰু যোৰহাটৰ দেখা পাইছেনে বাৰু 4 লেণ্ডত অলপ ৰাস্তা পদূলিবোৰ ক্লিয়াৰ হোৱা নাই যিহেতু ইমান জোৰতো যাব নোৱাৰি এটা হিচাপৰ পিকআপতে মই গৈ আছোঁ আৰু গৈ থাকোঁ আহক আৰু কি হৈ থাকে মই জনাই থাকিম আৰু মই লৈ গৈ আছোঁ বৰ্তমান মই নিজে ড্ৰাইভ কৰি আছোঁ ইলান্ট্ৰা আৰু ইলান্ট্ৰা লগত মোৰ লগত বহি আছে আমাৰ অমৰ ভাইটি যিহেতু ভাইটিয়ে আজি গাড়ী ল'ব আৰু দুইটা একেলগে ওলালোঁ প্ৰথম যোৰহাট যাম যোৰহাটত গাড়ী কি কালাৰ আছে চাই লওঁ JB হোণ্ডা তৰাজানত অৱস্থিত JB হোণ্ডালৈ যাম আৰু JB হোণ্ডাত কি গাড়ী আছে সবিশেষ চাই লওঁ কালাৰ চাই লওঁ তাৰপিছত অৱশ্যে ব্লু কালাৰ গাড়ীখন যিহেতু বেছি ভাল লাগে ব্লু কালাৰ গাড়ীখনে ল'ব লাগিব আৰু বেলেগ কালাৰবোৰ ইমান ভাল নালাগে চ' গৈ থাকোঁ আহক চাই থাকোঁ আমাৰ মাজত অমৰৰ নিজৰ ৱাইফো আহিছে আৰু লগত দুজনী ভণ্টি আমি যিহেতু চাৰিগাঁও বাইপাছৰ পৰা তুলি ল'লোঁ সিহঁতকো লগত লৈ ল'লোঁ আৰু আমি টোটেল 5টা মিলি যোৰহাট গৈ আছোঁ আৰু বাকী যোৰহাটত কি কালাৰ গাড়ী হয় চাই লওঁ কেনেকুৱা কি গাড়ী পাওঁ এক্টিভা স্কুটি গাড়ী হয় স্কুটিখন 125cc গাড়ী এখনে ল'ম 110 গাড়ীও ধেৰ আছে 110cc 110cc যিহেতু নালাগে চ' 125cc এখন লৈ ল'ম আৰু বাকীনো কি আৰু গৈ থাকোঁ আহক আজিৰ দিনটো যিহেতু ৰাতিপুৱাই ওলাই আহিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ মাজত এই ভিডিঅ'টোকে শ্বেয়াৰ কৰোঁ বুলি ক'ত যাম কি কৰিম মই সকলোখিনি মই সবিশেষ দেখাই থাকিম বৰ্তমানটো মই যোৰহাটলৈ আহি আছোঁ আৰু যোৰহাটত সকলো সবিশেষ মই চাই লোৱাৰ পিছত মই আপোনালোকক গোটেই ভিডিঅ'টো মই ৰিভিউটো আপোনালোকক মই দেখাম মোৰ কেমেৰাৰ জৰিয়তে আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিমানে যি নহওক আপোনালোকৰ কাৰণে বহুত কষ্ট কৰোঁ বহুত কষ্ট কৰি ভিডিঅ'টো বনাবলগীয়া হয় অন্য কি আৰু বাকী ছাবস্ক্ৰাইবটো কৰি দিব বাকী যোৰহাট গৈ লওঁ সকলোখিনি মই দেখাম গৈ থাকোঁ আহক একেলগে মানে কি যোৰহাট আহিছিলোঁ আৰু যোৰহাটত গাড়ী পচন্দ হ'লে বিশেষকৈ কালাৰ নাই আৰু বৰ্তমান আমি আহি পাই গ'লোহি আমগুৰি ইয়াত হোণ্ডা ডিলাৰতে সোমালোঁ আমগুৰিত আমি মন পচন্দৰ কালাৰটো আমি পাই গ'লোঁ ব্লু কালাৰ আৰু এইখন হৈছে এক্টিভা 125cc LED লাইট ফিচাৰ্ছ আহে আৰু লগতে বিভিন্ন ধৰণৰ চাৰ্জাৰ কেবুল তাত লগাব পাৰি ব্লুটুথ কানেক্ট কৰিব পাৰি এইখনে হৈছে আমাৰ মন পচন্দৰ গাড়ী আমি যিখন ভাবি আহিছিলোঁ আৰু গাড়ীখন আমি আমগুৰিত পাই গ'লোঁ যোৰহাটৰ তিয়কত ক'তো নাপালোঁ চ' গাড়ীখন অৱশ্যে লৈ ল'লোঁ আৰু এয়া হৈছে অমৰৰ মিছেছ অনিতা হয় অনিতাই গাড়ী মুখৰ আগতে ৰৈ ফটো একপি মাৰি ল'লে আৰু সকলোৱে মন পচন্দৰ গাড়ীখন পাই যিহেতু অলপ ফূৰ্তি লাগিছে আৰু চবে ডিলাৰত সকলোৱে লগতে একেলগে কেমেৰা কৰি ল'লে চবে ফটো স্নেপ তুলি ল'লে আৰু এয়া হৈছে মা হোণ্ডা আমগুৰিত অৱস্থিত আমগুৰি টাউন পাবগৈ নালাগে আমগুৰি টাউনৰ অলপ আগত মা হোণ্ডা পাব হোণ্ডা তাত বিভিন্ন ধৰণৰ গাড়ী ইয়াত কালাৰ যিটো কালাৰ ভাবি গৈছিলোঁ সেইটো কালাৰ পাই গ'লোঁ আৰু এইবোৰ দেখিছেনে বাৰু বিভিন্ন ধৰণৰ বাইক হোণ্ডা বাইকবোৰ আছে ইয়াত হোণ্ডা চাইন তাৰপৰা বিভিন্ন ধৰণৰ বাইকবোৰ আছে ইয়াৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু কিবা এইটো বিভিন্ন কোৱালিটিটো হৈছে আপোনাৰ চাবি নথকা কোৱালিটি আৰু এটা দিছেনে বাৰু ইমান ডাঙৰ চাবি এটা দি যিহেতু আমাক সকলোকে মানে বিশেষকৈ অনিতাক ফটো তুলি ল'লে আৰু এয়া হৈছে ডিলাৰ মেনেজাৰ আৰু তেখেতে চাবি দি পিনে আৰু এয়া হৈছে অমৰ ফূৰ্তিত ক'ব নোৱাৰা হ'ল নিজৰ ঘৈণীয়েকক যিহেতু স্কুটি প্ৰথমবাৰ কাৰণে দিছে ইও ফূৰ্তি পাইছে গাড়ী হৈছিলে এইখনেই খুব সুন্দৰ গাড়ী কালাৰটো এইটোৱেই আমি যিটো মনত ভাবি গৈছিলোঁ 125cc খুব সুন্দৰ গাড়ী হয় দেখিছেনে বাৰু গাড়ীখনৰ কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব খুব সুন্দৰ লাগিছে চাইডৰ পৰা খুব সুন্দৰ লাগিছে মই অৱশ্যে ব্লু কালাৰটো বহুত ভাল পাওঁ আৰু লাইটবোৰ দেখিছেনে বাৰু ইমান ধুনীয়া চব LED হয় আৰু ৰাতি হ'লে খুব ভাল লাগিব এইখনে হৈছে হোণ্ডা এক্টিভা 125cc আৰু বাকী
110 নাছিলে যোৰহাটত, সেইবোৰ ল'ব নোৱাৰিলোঁ আৰু সেইটো কাৰণে 110 cc এইটো নালাগে, সেইটো কাৰণে এখন। আৰু এয়া আমগুৰি টাউন নোপোৱাৰ আগত একেবাৰে ৰাস্তাৰ কাষতে মা হুণ্ডা দেখা পাব। তাত বিভিন্ন ধৰণৰ কালাৰ্ছৰ গাড়ী ইয়াত পোৱা যায়, এভেইলেবল আছে। আমি যিবোৰ গাড়ী যোৰহাটত JB হুণ্ডাত বিচাৰি নাপালোঁ, সেইখন গাড়ী অৱশ্যে আমি ইয়াত বিচাৰি পালোঁ। ইয়াত চব কালাৰে গাড়ী ইয়াত ৰখোৱা আছে, ষ্টক এভেইলেবল আছে। আপোনালোকে যদি হুণ্ডা এক্টিভা ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব, খুব সুন্দৰ গাড়ী হয়। গাড়ী অকল হুণ্ডা এক্টিভা বুলি নহয়, বিভিন্ন ধৰণৰ গাড়ী ইয়াত এভেইলেবল আছে, আপোনালোকে ল'ব পাৰিব। আৰু নেক্সটতে আমাৰ গাড়ীখন আমাৰ এলান্টাখন সিপাৰে এনেকৈ ৰাখি ল'লোঁ ডিলাৰৰ সন্মুখতে। এয়া জাজি বৃন্দাবন ধাবাৰ একেবাৰে সন্মুখৰ দৃশ্য, আমাৰ এলান্টাখন এনেকৈ ৰাখি লৈছোঁ। আৰু মই বৰ্তমান আছোঁহি জাজি বৃন্দাবন ধাবা। আৰু আহকচোন যাওঁ বৃন্দাবন ধাবাৰ ভিতৰলৈ সোমাই যাওঁ, কেনেকুৱা কি ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা। হেল্ল' এভৰিৱান, বৰ্তমান মই আছোঁহি এতিয়া জাজি বৃন্দাবন ধাবাত। আৰু যিহেতু অমৰে স্কুটি লৈ গ'ল আৰু স্কুটি লোৱাৰ বিনিময়ত মানে বৃন্দাবন ধাবাতে কিবা এটা খাম বুলি ভাবিছোঁ। আৰু চবে মিলি এতিয়া 5:16 হ'ল, টাইম গধূলি হৈ গ'ল আৰু 5:16 অলৰেডি বাজিয়ে গ'ল। আৰু সেইটো কাৰণে কিবা এটা খাই লওঁ আৰু বাকী ভিডিঅ'টো চাই থাকক, মই আৰু দেখাই থাকিম। আছোঁহি বৃন্দাবন ধাবা জাজিত। আৰু জাজিত মানে পাৰ্টি দিছে, যিহেতু অমৰে নতুনকৈ স্কুটি লৈছে। আৰু স্কুটিখন এখন এক্টিভা 125 cc গাড়ী হয়, ব্লু কালাৰত গাড়ী লৈছে, ভাল গাড়ী হয়, খুব সুন্দৰ গাড়ী। আৰু বৰ্তমান জাজি বৃন্দাবন ধাবাতে আছোঁ আৰু অলপ পিছত ঘৰলৈ যাম। আৰু কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ, আজি গোটেই দিনটো অমৰ লগতে থাকিলোঁ, যিহেতু সি নতুনকৈ স্কুটি এখন ল'লে। আৰু ভিডিঅ'টো চাই থাকিব, টেক কৰিম অলপ পিছত, চ' চাই থাকোঁ আহক। ফাইনেলি এতিয়া অমৰৰ ঘৰত পালোঁহি আৰু স্কুটিখনো লৈ আহিলোঁ। আৰু বিশেষকৈ আজি ডিঙিত এখন মাৰি আছোঁ, দেখিছেনে? আজি আমাৰ তিয়কত বহুত বৰষুণ, বহুত ঠাণ্ডা, জেকেট এভৰিথিং পিন্ধি আছোঁ। মানে কি গাড়ীখন আজি গোটেই দিনটো অমৰে যিহেতু স্কুটি এখন ল'লে, স্কুটিখনৰ লগতে লাগি থাকিলোঁ। স্কুটিখন অলপ চলপ ফাইনেন্স কৰিছে, বাকী মোটামুটি 2 বছৰৰ কাৰণে ফাইনেন্স কৰিছে। খুব ভাল গাড়ী, এক্টিভা 125। বাকীনো কি আৰু, এতিয়া বৰ্তমান ঘৰলৈ যাম। আৰু ঘৰত গৈ আজি অৱশ্যে গধূলিকৈ আৰু লগৰ এটাৰ ঘৰত নিমন্ত্ৰণ আছে, সিহঁতিও ভাত খাবলৈ মাতিছে, তাৰো যাম, ময়ো যাব, আমি চব একেলগে যাম। তো আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। সকলোকে বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। সকলোকে শুভৰাত্ৰি, বাই বাই।